জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ থকা কণ্ঠশিল্পীগৰাকী দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। মহানগৰীৰ হেল্থ চিটিত চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পীগৰাকী বৃহস্পতিবাৰৰ পুৱা ভাগত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে খগেন মহন্ত আৰু অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটি আছিল। বহু কালজয়ী গীতত কণ্ঠদান কৰা বিহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তই এসময়ত অসমীয়া লোকসংগীতৰ ভেটি সমৃদ্ধ কৰিছিল। খগেন মহন্ত আৰু অৰ্চনা মহন্ত আছিল শিল্পী সত্তাৰে মহীয়ান এক অনন্য যুটি। 2014 চনত বিহু গীতৰ সম্ৰাট তথা অৰ্চনা মহন্তৰ স্বামী খগেন মহন্তৰ মৃত্যু হৈছিল। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল অন্ত্যেষ্টিক্ৰিয়া। নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰা হ'ল সদ্যপ্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ। বহুসংখ্যক বিশিষ্ট লোক আহি উপস্থিত হৈছে নিগাজী পাম্পস্থিত বাসগৃহত। মাতৃহাৰা হ'ল পাপন। নিউজ অসম 24 চেনেলৰ ফালৰ পৰা সুকণ্ঠী গায়িকা অৰ্চনা মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা, বাইদেউ বহুত দিনৰ পৰা অসুস্থ হৈ আছে, সকলোৱে গম পাওঁ আমি। হস্পিটেলতো বহুত দিন থাকিলে। মই প্ৰথম দিনা হস্পিটেললৈ চাওঁতে মই ৰাতি গৈছিলোঁ। আৰু যি নহওক, সকলোৰে যেতিয়া সময় আহে যাবই লাগিব, কথাটো হ'ল সেইটো। তেখেতৰ গানখিনি, তেখেতৰ সৃষ্টিৰাজি আমি নিজৰ মাজত জীয়াই ৰখাটো আমাৰ এতিয়া মূল কৰ্তব্য। আৰু আপোনাৰ লগত আমি আছোঁ, সকলোবিলাক আছোঁ। চ' তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। থেংক ইউ, ধন্যবাদ জনাইছোঁ।